নমস্কাৰ জনাইছোঁ সকলোকে। বহুত দিনৰ মূৰত মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। এয়া আমাৰ ঘৰত যোৱা এপ্ৰিল মাহৰ 6 তাৰিখে অনুষ্ঠিত হোৱা খন্তেকীয়া নামৰ কিছুমান স্মৃতি ধৰি ৰাখিছিলোঁ আৰু তাকে মই সাঁচি ৰাখিম বুলি ভাবিলোঁ। প্ৰথমৰ পৰাই মই সৰুকৈ কিছুমান ক্লিপ লৈ থৈছোঁ আৰু সেয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এয়া আমাৰ পাঁচ চোতালখনতে সৰুকৈ ৰভা দিয়া হৈছিলে আৰু আমাৰ এই কেঁচা পাকঘৰটোতে সকলোবোৰ বস্তু ৰখা হৈছিলে, শাক পাচলি যি যত লাগে। আৰু মায়ে এয়া ভিতৰত কাম কৰিয়ে আছে, ভকত আহিছে, আলহী আহিছে, চাহ জলপান যোগান ধৰাৰ সকলো কাম চলি আছে। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। সকলোবোৰ যা যোগাৰ চলি আছে আৰু এয়া ঘৰৰ ওচৰ চুবুৰীয়াও আহিছে। আমাৰ ঘৰত নাম আৰু ভোজৰ আয়োজন কৰা হৈছে, সেইকাৰণে ভোজৰ বাবে শাক পাচলি সকলোবোৰ সাজু কৰিবৰ বাবে এয়া আমাৰ ঘৰৰ ওচৰৰ সকলোবোৰ আহিছে আৰু পাপাই এয়া ৰেডি হৈছে। আপোনালোকক এতিয়া মই নামৰ কিছু অংশ দেখাওঁ। আমাৰ গোসাঁই ঘৰটো আমাৰ ঘৰৰ ভিতৰতেই আছে, বেলেগকৈ স্থাপন কৰা হোৱা নাই। তাতে আমাৰ নামৰ আয়োজন কৰা হৈছে আৰু এয়া দেখিছেনে, সকলোবিলাক আহি পাইছেহি আৰু পাকঘৰত মা আৰু খুৰীয়ে চাহৰ যা যোগাৰ কৰি আছে। এইফালে আকৌ বৰ্তা আৰু পাপাই মাছ ধুই আছে আৰু এইটো পাকঘৰত সকলোৱে পাচলি কুটি আছে। তাৰপিছত চাওঁ আহক এয়া ভোজ বনাবৰ বাবে কি সাজু কৰিছে। এইফালে 3টা চৌকা খান্দি লৈছে আৰু তিনিফালে বহাই দিছে। এইফালে ভোজ বনাই আছে, নাম যিহেতু আদায় হৈছে সেইকাৰণে ভোজ এয়া বনাই আছে। এইটো আমাৰ চেম, তাতে আমাৰ ঘৰ নাম, সি মানে অকলে নাথাকে আৰু মানুহবোৰে মানে ইয়াক য'তে ত'তে ঘূৰি ফুৰে যায়, বেয়া পায় আৰু। তাৰপাছত ভিতৰত আনি থ'বলগীয়া হৈছে। এই বাহিৰত মানে কে কৰি থাকে নহয়, এখন কৈ দিয়া মই কে কৰি থাকোঁ, মই বেয়া ল'ৰা। মাই ভণ্টি কেনি গ'ল? আমাৰ আকৌ চুনচুনি গা বেয়া, মই চুনচুনিকো দেখুৱাম, এইটো চেমক দেখুৱালোঁ, এইটো আমাৰ চেম শুই আছে। চুনচুনিক চাওঁ দিব লওক। এয়া আমাৰ চুনচুনি এইটো ৰুমত শুই আছে, তাইৰ গাটো মানে বেয়া, যথেষ্ট বেয়া। এইজনী আমাৰ চুনচুনি, এইজনী হয় নাই চুনচুনি? মোৰ গাটো ভাল হ'ব কৈ দিয়া, মোৰ গাটো ভাল হ'ব। মোক আজি চেলাইন দিবলৈ আহিব, তাই আজি চেলাইন আছে, বেজি আছে, দিব, তাৰপিছত ভাল পাব আৰু চুনচুনিয়ে, হয় নহয়? ভালে যাব। বাই বাই। এয়া ভোজ হোৱা নাই যিহেতু চাহৰ আৰু জলপানৰ ব্যৱস্থা কৰা হৈছে। এই ৰভাৰ তলতে সকলোকে দিয়া হৈছে আৰু মই অলপ ক্লিপ ধৰি ৰাখিছোঁ। সকলোবোৰ কৰিবলৈ হোৱা নাই, বহুত আলহীও আহিছে আৰু আমাৰ এয়া ভাইটিৰ জন্মদিন, তাৰ উপলক্ষেই নাম পতা হৈছে। তাক অকণমানকৈ দেখাই দিলোঁ আৰু তাৰ মাজতে আকৌ চুনচুনিক চেলাইন দিবলৈও আহিলে। তাই যিহেতু গাটো বেয়া হৈ আছিলে, এয়া চেলাইন দি থকা হৈছে। আৰু এয়া আলহী আহিলে, এয়া আমাৰ খুৰী, খুৰাৰ ছোৱালী, এয়া আকৌ বেলেগ এজনী খুৰী, তেনেকৈ আহিছে আৰু এয়া একদম কিউটি আৰু। তাৰপাছত এয়া আমাৰ বৌ, ওচৰৰ বা আছে, খুৰী আছে, মানে সকলোবোৰ আহিছে আৰু মই যিমান পাৰোঁ দেখুৱাইছোঁ। ঘৰলৈ অহা কোনোবা হয়তো মই ফটো ভিডিঅ' কৰিবলৈ পাহৰি যাব পাৰোঁ আৰু। তাৰপাছত এয়া হৈছে আমাৰ বৌৰ ছোৱালী, বৌৰ ল'ৰা, আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ খুৰা খুৰী, দাদা বৌ, সকলোবোৰ আৰু। এয়া আমাৰ চেম, এয়া আমাৰ বেছিকৈ কাম কৰি আছে সেই দিনটোত খুৰী আৰু খুৰীৰ ছোৱালী ধনকীয়ে পূৰা কাম কৰিলে আৰু মায়ে বাৰু লাগিয়ে আছে, মাৰ কথা নকওঁৱেই আৰু। বুজি সকলোকে ভিডিঅ' কৰি লৈছোঁ আৰু পাপাই তাৰ মাজতে অকণমান শুলেও আৰু চুনচুনি ইয়াতে শুৱাই থৈছোঁ, গাটো যিহেতু ভাল নাছিলে তাইৰ, এয়া ইয়াতে শুই আছে।
বাকী চাওঁচোন আহক আকৌ কাক দেখুৱাওঁ। এয়া প্ৰসাদ দিলে আমাৰ। প্ৰসাদ খাই লোৱাৰ পিছত আকৌ মই নিজকে অকণমান উলিয়াইছোঁ, কাৰণ মই পাহৰিলোৱে নিজক উলিয়াবলৈ। তাৰপাছত ভোজ হওঁ হওঁ হৈছেগৈ, মানুহ বহিছে আৰু আমাৰ এয়া মাছ তেনেকৈ ভাজি দাইল সকলোবোৰে আছিলে। তাৰ মাজে মাজে চাহৰ ব্যৱস্থাও চলি আছে। য'তে পাই তাতে মানুহ বহিছে। আৰু এইফালে আমাৰ পোৱালি গেং, ইফালে যিহেতু ৰভা দিয়া হোৱা নাছিলে, আগফালেও চকী পাৰি দিয়া হ'ল, তাতো বহিছে। এয়া পাছফালে ৰভা দিয়া আছে। এয়া আমাৰ বৌ নতুনকৈ বিয়া হোৱা। তাৰপিছত এয়া মোৰ লগৰ আহিছিলে পিংকীৰ ভণ্টি, এয়া আমাৰ জেঠাই, এয়া আমাৰ মা। এয়া প্ৰথম বেটছ বহিলে, খাইছে আৰু কলপাত আৰু খোল দিছে দেই। আৰু সকলোকে মানে অলপ অলপ ভিডিঅ'ত উলিয়াবলৈ মই যিমান পাৰোঁ সিমান ভিডিঅ' কৰিছোঁ। জেগা কম হোৱাৰ কাৰণে মানুহ ইয়াতো বহিছে। বনিতা, এয়া বন্দনা বা, তুলতুলি বা, এইফালে মানুহ চবৰে নাম ল'ব নোৱাৰোঁ, ধেৰ আছে। এয়া ব্যৱস্থা কৰি দিয়া হৈছে। এইটো ছেকেণ্ড বেটছ বহিছে। বাকী বহুত ভাল লাগিছে। ঘৰত যেতিয়া এনেকৈ পবিত্ৰ অনুষ্ঠান এটা পতা যায় বহুত ভাল লাগে, মানে মনটো একদম মুকলি মুকলি লাগে। আৰু এয়া আমাৰ ভতিজাটোৱে এইফালে আকৌ ড্ৰয়িং কৰি আছে। আমাৰ এইটো ৰুমতে সকলোতকৈ বেছি ভিৰ হয়। আৰু এয়া হৈছে লাষ্ট বেটছ। আমি এইটো বেটছতে বহিছোঁ। দেখাম ৰ'ব কিনো আমাৰ ভোজত আছিলে, দেখুৱাইছোঁ বাৰু। ঢোলকি পলাশ আছে। ময়ো বহি লৈছোঁ। এয়া মাছৰ আঞ্জা দিছে আৰু এয়া জ্বলা ভাজি আছে, শুকান ভাজি আছে, ৰঙালাও ভাজি, চাটনি। আৰু এয়া ভাইটিৰ যিহেতু জন্মদিন বিশেষ লগৰ ল'ৰা ছোৱালীও আহিছিলে আৰু ফটো মাৰি ল'লে সিহঁতে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ সকলোৰে ভাল হওক আৰু ভালে থাকক।